মাটি নিদিও বাৰপথ জোৰা গাঁওবাসীৰ প্ৰতিবাদ অব্যাহত নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এক মুখ্য সংবাদ আদানী থাৰ্মেল বাৰ প্ৰকল্পৰ বাবে ভূমি নিদিব বুলি পাৰ্বত জোৰাৰ গাঁওবাসীৰ দৃঢ় প্ৰতিজ্ঞা ১৭খন গাঁৱৰ ৰাইজৰ একত্ৰিত প্ৰতিবাদ পাৰ্বত জোৰা গৰাইমাৰী অঞ্চলৰ পৰা এক ডাঙৰ প্ৰতিবাদৰ খবৰ আহিছে আদানী গোটক থাৰ্মেল ৱাৰ প্লেণ্ট স্থাপনাৰ বাবে জমি দিয়া সিদ্ধান্তক লৈ স্থানীয় ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ ক্ষোভ বংশবাৰী এলেকাৰ পাগলী জোৰা ৩০০০ বিঘা ভূমি দিয়াৰ প্ৰতিষ্ঠা প্ৰস্তাৱক আগতেই বাতিল কৰা হৈছিল ৰাইজৰ প্ৰতিবাদৰ বাবে এতিয়া বন বিভাগে গৰাইমাৰী এলেকাত জমি আগবঢ়াবলৈ লৈছে যাৰ ফলত পুনৰ উত্তাল হৈছে অঞ্চলবাসী গাঁৱৰ লোকসকলৰ মতে মাতৃভূমি আমি বিক্ৰী নকৰোঁ ১৭খন গাঁৱৰ ৰাইজ একলগ হৈ আজিৰ পৰা প্ৰতিবাদ আৰম্ভ কৰিছোঁ সিহঁতৰ দাবী আমাক চাকৰি নালাগে আদানী গোটৰ পৰা আমাক একোৱেই নালাগে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল অৰ্থাৎ BTCয়ে ইতিমধ্যে NOC অৰ্থাৎ নো অবজেকশ্যন চাৰ্টিফিকেট দিছে আমাৰ কাষত এই বিষয়ে প্ৰমাণ আছে বুলি ক'লে এগৰাকী প্ৰতিবাদকাৰীয়ে তেওঁলোকে স্পষ্টকৈ জনাইছে যে আমাৰ ভূমি আমাৰ সম্পত্তি আদানীক নিদিওঁ এই অঞ্চল হৈছে ভাৰতীয় সংবিধানৰ ৬ষ্ঠ তালিকাৰ অন্তৰ্গত এলেকা অৰ্থাৎ ইয়াত ভূমি আৰু জনজাতীয় অধিকাৰৰ সুৰক্ষা নিশ্চিত কৰা হৈছে এই সাংবিধানিক অধিকাৰেই হৈছে প্ৰতিবাদকাৰীৰ মূল শক্তি প্ৰয়োজন হ'লে ৰক্ত দিব কিন্তু ভূমি নিদিওঁ এই হ'ল পাৰ্বত জোৰা ৰাইজৰ দৃঢ় ঘোষণা তেওঁলোকৰ মাতৃভূমিৰ সৈতে থকা গভীৰ আত্মিক সংযোগ আজি প্ৰমাণিত হৈছে আদানী গোটৰ প্ৰস্তাৱিত থাৰ্মেল প্ৰকল্পৰ ভৱিষ্যত এতিয়া অনিশ্চিত এফালে চৰকাৰৰ যুক্তি আঞ্চলিক উন্নয়ন আৰু বেকাৰ সমস্যাৰ সমাধান আনফালে ৰাইজৰ মাতৃভূমিৰ সুৰক্ষা শেষত ক'বলৈ গ'লে এয়া কেৱল এখন প্ৰতিবাদ নহয় এয়া হ'ল ভূমি আৰু অস্তিত্বৰ কাজিয়া সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ